আজিকালি উঠি অহা প্ৰজন্মটো অসমৰ ইতিহাস জানিব লাগিব ন সেয়েহে তাৰমানে নতুন প্ৰজন্মই যদি ইতিহাস নাজানে যদি জাতিৰ যদি ইতিহাস নাজানে আমি যদি আমাৰ শিপাডাল চিনি নাপাওঁ আমি ৰঘুমলা হৈ যাম নহয় নমস্কাৰ মই বঙাইগাঁৱৰ পৰা আপোনালোকৰ শিৱসাগৰত মই বিজনেছ সূত্ৰে আহিছোঁ মই ব্যৱসায় সূত্ৰে আহি মই আপোনালোকৰ ওচৰতে লজত মই আজি ৰাতিটো থকাৰ কাৰণে লজত আহিলোঁ তাৰপিছতে আপোনালোকৰ তলত কিবা চালুং চুকাফা দিৱসৰ আৰে আজি মই জানো আজি সমগ্ৰ অসমতে স্কুল পাতি বা চৰকাৰী বন্ধও হয় কিন্তু মই অৱগত নহয় যে চালুং চুকাফা একচুৱেলি ময়ো নহয় একচুৱেলি কিতাপত পঢ়িছে ঠিকে সকলোৱে কিন্তু মানে বিতংভাৱে মানে সকলোৱে হয়তো নাজানে মই হেতু নকওঁ যে প্ৰত্যেকই নাজানে হয়তো কিছুমানে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো স্পেচিয়েলি চাবলৈ মই অনুৰোধ জনাম মই আপোনালোকৰ চাকি বন্তি চালুং চুকাফাক আপোনালোকে স্মৰণ কৰা মই দেখিবলৈ পালোঁ শিমলুগুৰি চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা চালুং চুকাফাৰ চৰণত মই আপোনালোকৰ চাকি বন্তি দিয়া দেখা পালোঁ সেয়েহে দেখি মই দৌৰ ঢাপলি মেলি আহিলোঁ আহি দেখিবলৈ পালোঁ আপোনালোকে যিটো আয়োজন কৰিছে আয়োজনৰ কিছু সাংখ্যিকভাৱে আপুনি জনাব নেকি নমস্কাৰ প্ৰথমতে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নমস্কাৰ আৰু কথাটো হ'ল এনেকুৱা যে আমি অসমীয়া মানুহখিনিয়ে অসমীয়া বোলা শব্দটো যদি উচ্চাৰণ কৰোঁ তেতিয়া অসমীয়া বোলা শব্দটো উচ্চাৰণ কৰাৰ মূল মানুহজনে হৈছে চাওলুং চুকাফা 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই মুংমাওৰ পৰা আহিছিলে চীন দেশৰ দক্ষিণ দিশৰ তাৰ পৰা আহি আমাৰ এডোখৰত কয় মুণ্ডুন চুনখাম বুলি কৈছিলে তেখেতসকলে আৰু সোণালী শস্যৰ দেশ অসমখনক তেতিয়া কৈছিলে যে সোণালী শস্যৰ দেশ আৰু এই মুণ্ডুন চুনখামতেই তেখেতে সাম্ৰাজ্য বিস্তাৰ কৰিছে হয় উঠি অহা প্ৰজন্মৰ বাবে হয়তো আপোনাৰ এই ইনফৰমেশ্যনখিনি আপুনি যিটো ক'ব খুজি আছে চালুং চুকাফাৰ বিষয়ে মানে আজিৰ যিটো আমাৰ অসমীয়া উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কাৰণে হয়তো স্পেচিয়েলি হ'ব বুলি মই ভাবিছোঁ আপুনি কি কয় আপুনি উঠি অহা প্ৰজন্মক অৱগত কৰাব খুজিছে নেকি নহয় চাওক আচলতে বুৰঞ্জীবিদসকল আছে বিশিষ্ট বুৰঞ্জীবিদসকলে তথাপিও বুৰঞ্জীবিদটো আছে উঠি অহা প্ৰজন্মই আজি যিহেতু স্কুলত বুৰঞ্জী ছাবজেক্টটো আজিকালি নোহোৱা হ'লে সেয়েহে মানে আজিকালি উঠি অহা প্ৰজন্মটো অসমৰ ইতিহাস জানিব লাগিব ন সেয়েহে তাৰমানে নতুন প্ৰজন্মই যদি ইতিহাস নাজানে যদি জাতিৰ যদি ইতিহাস নাজানে আমি যদি আমাৰ শিপাডাল চিনি নাপাওঁ আমি ৰঘুমলা হৈ যাম নহয় ৰঘুমলাটো নিশ্চয় জানে যে গছত বগাই নিজৰ শিপাই নাই আমি যদি নিজৰ শিপাডালৰ বিষয়ে নাজানো আমি ৰঘুমলা হৈ যাম আজি অলপ দিনৰ আগত আপুনি ছ'চিয়েল মিডিয়াত দেখিছে নিশ্চয় যে মানে এটা বিশেষ বিতৰ্ক সৃষ্টি হৈছে দুজন যুৱক যুৱতীয়ে একোৱেই নাজানে ইতিহাসৰ বিষয়ে কিন্তু তেওঁলোকে ইতিহাসৰ বিষয়ে আলোচনা কৰিবলৈ যায় সেইকাৰণে যদি এতিয়া চাওলুং চুকাফাৰ অসম দিৱস আমি কিয় উদযাপন কৰিছোঁ আজিৰ দিনটোত নহয় একচুৱেলি 16 আঘোণত আহিছিলে 1228 খ্ৰীষ্টাব্দৰ 16 আঘোণত আহিছিলে আজি 15 আঘোণ আজিৰ 16 আঘোণত চাওলুং চুকাফাই ইয়ালৈ অহাৰ পিছত আজিৰ পৰাই আচলতে অসমীয়া জাতিৰ বীজটো ৰোপণ হৈছে বুলি ভাবিব পাৰি কাৰণ সেই সময়ত সৰু সৰু জাতি জনগোষ্ঠী বহুত অসমত আছিলে আৰু সেইসকলক গোটেইখিনিকে একত্ৰিত কৰিছিলে চাওক কাৰো লগত যুদ্ধ বিগ্ৰহ নহয় কিন্তু 7 ৰাজ সামৰি এক ৰাজ কৰা বুলি কয় 7টা ৰাজ সামৰি পেলাই এক ৰাজত গোটেই বস্তুটো তেখেতসকলে অসমীয়া মহান অসমীয়া জাতিটো আমি অসমীয়া ব্ৰহ্মপুত্ৰ নৈখন দেখিছে নহয় ব্ৰহ্মপুত্ৰ নৈখন হ'বলৈ যাওঁতে এইফালৰ পৰা ভোগদৈও পৰিছে জাঁজিও পৰিছে সিফালৰ পৰা ধনশিৰো পৰিছে সোৱণিগুৰিও পৰিছে বহুত নদী পৰি পেলাই ব্ৰহ্মপুত্ৰ নদীখন হৈছে ঠিক অসমীয়া জাতিটিও কিন্তু আমি চব আছোঁ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী বড়ো মিচিং কছাৰী আমি কোচ কলিতা গোটেই মানুহখিনি মিলিহে আমি অসমীয়া বুলি কওঁ আৰু সেই অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ মূল ব্যক্তিজনে হৈছে চাওলুং চুকাফা মই তেখেতৰ বিষয়ে তেখেতৰ গোটেই বিষয়খিনি যদি আপুনি অধ্যয়ন কৰিবলৈ যায় তেতিয়া সময় টান কিন্তু মই এটা কথা আপোনাক কওঁ যে নতুন প্ৰজন্মই ইতিহাস পঢ়াৰ বহুত প্ৰয়োজন আছে কিয় প্ৰয়োজন আছে আৰু পাঠ্যপুথিত আমি এটা ভাবোঁ যে পাঠ্যপুথিত অন্ততঃ এই আমাৰ জাতিৰ শিপাবিলাকৰ বিষয়ে এতিয়া শিপা বুলি ক'ম আমি শিপাবিলাকৰ বিষয়ে আমি ক'ৰ পৰা আহিছোঁ আমি কোননো কেলৈ অসম হ'ল দেশখনৰ নাম কেলৈ আমাৰ নামটো অসমীয়া হ'ল মইতো কলিতা এখেত আহোম আহোমটো জাতি হয় নে নহয় বহুতে কয় যে আহোম জাতি আমি কওঁ যে টাই জনগোষ্ঠীয় ব্যক্তিসকলৰ যিটো প্ৰশাসনিক ব্যৱস্থা সেইটো নামেই আহোম যিটো প্ৰশাসনিক ব্যৱস্থাটোহে আহোম কাৰণ সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ ব্যক্তি লগ লাগি পেলাই
ৰাজতন্ত্ৰটো চলিছিলে আৰু তেতিয়া আপুনি চাওক তেতিয়াও গণতন্ত্ৰ আছিলে কিন্তু চাউলুং চুকাফাই যি ৰাজতন্ত্ৰ আৰম্ভ কৰে তাত কিন্তু গণতন্ত্ৰ আছিলে তাত ৰজাই অকলে নিৰ্দেশ দি কিবা এটা কাম কৰিব নোৱাৰে নিৰ্দেশ নিদিয়ে তেওঁ সুপ্ৰিম পাৱাৰ হয় যদিও তেওঁ পোনপটীয়া তেওঁ নিৰ্দেশ নিদিয়ে তেওঁ কৰে কি যিসকল গোহাঁই বুঢ়া গোহাঁই বৰ গোহাঁই বৰপাত্ৰ গোহাঁই এখন মন্ত্ৰী পৰিষদ আমাৰ যিবিলাক কেবিনেট তেনেকুৱা কেবিনেট আছিলে আৰু সেই মন্ত্ৰী পৰিষদৰ লগত আলোচনা মৰ্মে যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটোহে ৰজাই ঘোষণা কৰে তেতিয়াই আপোনাৰ গণতন্ত্ৰ আছিলে চব আৰু দ্বিতীয় কথা হৈছে ইমান পৰিকল্পিতভাৱে এটা সাম্ৰাজ্য স্থাপন কৰিছিলে যিটো বিশ্বত বিৰল কাৰণ 600 বছৰ এটা জাতি জনগোষ্ঠীয়ে 600 বছৰ এখন সাম্ৰাজ্য শাসন কৰা কিন্তু কতোৱে নাই অকল অসমতে আছে আৰু সেয়া হৈছে আহোম প্ৰশাসন আৰু সেইকাৰণে চাউলুং চুকাফা আমাৰ সকলোৰে নমনীয় আপুনি যদি জাতি গঠনৰ ক্ষেত্ৰত কয় সেয়া হ'ল চাউলুং চুকাফা আৰু সাহিত্য সংস্কৃতি অসমীয়া জাতিৰ সাহিত্য সংস্কৃতি জনক বুলি ক'লে সেয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ এই দুজন ব্যক্তিক এৰি অসমীয়া জাতিয়ে আমি একো কথা চিন্তা কৰিব নোৱাৰোঁ সেয়েহে মই এক কথাত ক'ব খুজিম মানে আমাৰ শংকৰদেৱ আমি মহাপুৰুষ বুলি কওঁ আৰু মই মহামানৱ বুলি আখ্যা দিলে ভুল হ'ব নেকি মহামানৱ আচলতে তেখেতক আমি জনক জাতিৰ পিতা বুলি ক'ব পাৰোঁ জাতিৰ পিতা বুলি আমাৰ জাতিটোৰ যি জন্ম দিছে পিতৃ জাতিৰ পিতা আমাৰ অসমীয়া জাতিৰ জনক অসমীয়া জাতিৰ পিতৃস্বৰূপ তেওঁ হ'ল চাউলুং চুকাফা আৰু সাহিত্য সংস্কৃতিৰ জনক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ